Gangster, hello. Mayon বা আপোনাৰ নম্বৰটো দিব নেকি? একদম নিদিওঁ দেই। হাৰ্টটো দিছোঁ, হাৰ্টটো লোৱা। হিমাংশু, big fan, thank you হিমাংশু। চন্দ্ৰমা চাংমাই, thank you. আপোনালোকে পাইছে ন ইউটিউব লিংকটো? কাৰণ মোক কিছুৱে সুধি আছে ইউটিউব লিংকটো পোৱা নাই। মই আকৌ পষ্ট কৰি দিম ইউটিউব লিংকটো আপোনালোকক। আৰু ইউটিউবলৈ গৈ পেলাই আপোনালোকে তাতে ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু কিবা এটা কয় নাই, বেল আইকন টিং 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 টিংকে মাৰি দিয়ে, কিনো হয় নাজানো মাৰিলে, তথাপিও মাৰিবলৈ কৈছোঁ। আৰু বা আপোনাক এদিন লগ পালে বহুত ভাল লাগিব। গুঞ্জন, পূৰবী, মৃগাংক, আকৌ মৃগাংক লিংকটো পোৱা নাই। মই তোমাক কমেণ্টত লিংকটো দি দিছোঁ ৰ'বা, আকৌ এবাৰ দি আছোঁ এইটো লিংক। প্ৰণীতা বা আপোনাৰ বহুত থেংক ইউ প্ৰণীতা। জ্যোতিষমান, মোৰ তাত আছে তোমাৰ নম্বৰটো। বা বেলেগ দেই জ্যোতিষমান। দেৱী শান্তিপ্ৰিয়া, তোমাৰ ল'ৰাটো কেনে? একদম ভালে আছে। ৰিভুক, তাতেতো কি লিখা আছে? দীপু বৰা, কিউট বা আপুনি মোৰ ফেভৰেট। কুচুম্বৰ, দুৰ্লভ, আপোনাৰ ৰিলছ ভিডিঅ'বোৰ বহুত ভাল। থেংক ইউ ছ' মাছ। ৰ'বা এক ছেকেণ্ড। মই কাৰ্বি আংলং। বা দেলহি কেতিয়া আহিব? দেলহি আহিম। তুমি দেলহিত থাকা নেকি বাৰু? দিল্লী যোৱা হ'ব, মোৰ ভণ্টিও দিল্লীত থাকে। মই দিল্লী এতিয়া যোৱা নহ'ব, মাৰ্চৰ পাছত চাগে বা বিহুৰ সময়ত চাগে চাওঁ, যদি অনুষ্ঠান বেছি নাহে। কাৰ্বি আংলঙত মোৰ বেষ্ট ফ্ৰেণ্ডজনী কাৰ্বি আংলঙত আছে, স্মিতা। আৰু মোৰ বন্ধু থাকে কাৰ্বি আংলং ডিফুত থাকে। মই যাম ভাবি আছোঁ, কিন্তু যোৱা হোৱা নাই। চিনথং, ধুনীয়া নামটো। দীপাঞ্জলি বা তোমাক বহুত ভালে থেংক ইউ। দীপাঞ্জলি, কবিতা, কোৱা কিবা। গান গাব কৈছে, এতিয়া গান মই কি গাওঁ? মই গান গাব নাজানো। মিষ্টাৰ ৰাজ খান, এতিয়া এজনে লিখিছে নাচি দিবা নেকি এপাক? এতিয়া নাচি দিছোঁ। আৰু গান গাবলৈ আচলতে গান গাই মই ভাল পাওঁ, কিন্তু মই গান গাব নাজানো। মোৰ প্ৰব্লেমটো সেইটোৱে, একেবাৰে গান গাব নাজানো। সুৰেন চৌধুৰীৰ সংলাপ, ৰিয়া সুৰেন চৌধুৰীৰ সংলাপ মই পাহৰিলোঁ জানা। বিৰাজ বৰা, জুবিন দাস, ভাই বা কি খবৰ? জামিল মাহেক, হাই। হাতীমূৰীয়া, হাই বা। কুমাৰ দৰ্শনা, বিশ্বজিৎ বা আপুনি ধুনীয়া, থেংক ইউ ছ' মাছ বিশ্বজিৎ। আজি কি কৰিলে তোমালোকে? জানে কি গিফ্ট দিলে আজি? একো দিয়া নাই জানা, এতিয়ালৈকেতো দিয়া নাই। অৰ্ণৱ বাবলু, কি খবৰ? হাই বা, আপোনাক লগ পালে ফুচকা খুৱাম, প্ৰমিছ খোৱা নিকো। চাবা কিন্তু এতিয়া কৈ থৈছে, যদি নোখোৱা কথা বেয়া হ'ব। বৰ্ণা, থেংক ইউ ছ' মাছ। চিন্ময়, কিউট বা, থেংক ইউ কছাৰ, থেংক ইউ কছাৰ। কিয় বুজোৱা নাই? প্ৰফাইলখন ভাল লাগে, থেংক ইউ। আজি আপোনালোকে কি কৰিলে প্ৰথমতে মোক কওক। এটা সময়ত তোমাৰ ঘৰত দিবা কি ৰাজা বালি কি লিখিছে মই বুজি পোৱা নাই। তোমাৰ ঘৰত গ'লে দিবা। ৰিয়া কাশ্যপ, এবাৰ নিৰিব নিশ্চয় ৰিয়া। ফাৰাহ ফাৰিদ, how are you from, how are you? I'm fine. হোটেলখন কিয় বন্ধ কৰিলে? ভাল সীমান্ত, ইমান পাৰ্চনেল কুৱেশ্যন মই আপোনাক ভালকৈ ক'ম এদিন। আপুনি মোৰ তালৈ আহিব, মই ক'ম। কাৰণ ক'ভিডে বহুত আমাক জুৰুলা কৰিছিলে, সেইকাৰণে আমাৰ বন্ধ কৰিবলগীয়া হ'ল। কিন্তু আমি ক্লাউড কিটচেন এখন খুলিছোঁ। বেহৰবাৰী শ্বুটিঙত লগ পাইছোঁ নেকি নাচিমুল? আচ্ছা, জয় বা আপুনি ইমান ধুনীয়া, থেংক ইউ। ক'ৰ যাব লাগে নেকি? মই এতিয়া গুৱাহাটীত থাকোঁ কাশ্যপ। অ'কে, কোৰে জাগৰ মোৰ বিৰাট ৰিকুৱেষ্ট আহি আছে। মই কোৰে জাগটো এক লাইন গাওঁ তেতিয়াহ'লে, আৰু উপায় নাই। খালি গুচি নাযাব হা মোৰ লাইভৰ পৰা প্লিজ। অ'কে, সপোন যে বৰষুণ
যেন বৰষুণ ধূলিৰ উৰণি ঠেলি ভাহি আহে কোমল মাটিৰ গান গুণগুণ কোমল মাটিৰ গান গুণগুণ এজাক সপোন যেন বৰষুণ। Thank you. মই গম পাইছোঁ মই কিমান বেয়া গাইছোঁ, তথাপিও মই গাইছোঁ আৰু উপায় নাই, কাৰণ আপোনালোকে মোক ৰিকুৱেষ্ট কৰি আছে বা ক'লা গান আৰু গান গাব নোৱাৰোঁ। এডমি অ'কে মই এড কৰিব চেষ্টা কৰি আছোঁ। মিতালী ক'ত আছা তুমি? ইউ হেভ নো ৰিকুৱেষ্ট, মোৰ ৰিকুৱেষ্ট অহা নাই জানা। কেনেকৈ এড কৰিম? কিয় বা অহা নাই ৰিকুৱেষ্টটো? নাই অহা জানা ৰিকুৱেষ্ট। আকৌ এড দেখুৱাই নাই দেখোন। জানো নাজানো কিয় বা আহিব লাগিছিলে দেখোন।